এগৰাকী কৃতি শিক্ষক জীৱনৰ ৩৫টা বসন্ত পাৰ কৰিলে শিক্ষকতাৰ দৰে মহান সেৱা। হয়, মৌৰডঙ্গা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰদ্ধাৰ হলিৰাম নাথদেৱৰ কথাকে কৈছো। যিগৰাকী শিক্ষকে নিজৰ জীৱনৰ বহু মূল্যৱান ১৪টা সোণখেৰীয়া বসন্ত উচৰ্গা কৰি দিলে মৌৰডঙ্গা উচ্চ মাধ্যমিক বিদ্যালয় কোনো পাৰিশ্ৰমিক নোলোৱাকৈ। ১৯৮২ চনৰ ১ মাৰ্চত শিক্ষক হিচাপে যোগদান কৰিছিল মৌৰডঙ্গা উচ্চ মাধ্যমিক বিদ্যালয়ত আৰু সুদীৰ্ঘ ৩৫টা বৰ্ষ এই মহান সেৱাত ব্ৰতী থাকি ২০১৭ বৰ্ষৰ ৩১ জানুৱাৰীত বৰ্ণময় কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। এই উপলক্ষে অলপতে বৃহত্তৰ দেৱস্থান অঞ্চলৰ এখন অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান দেৱস্থান জ্ঞানোদয় বিদ্যালয় প্ৰাংগণত এখন কৃতজ্ঞতা জ্ঞাপন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল মৌৰডঙ্গা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক শ্ৰদ্ধাৰ জিয়াউদ্দিন মজুমদাৰ চাহাব। আনহাতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে হোজাই মৰিয়ম আজমল কলেজৰ অধ্যাপক তথা কবি ৰাজীৱ হুছেইন আৰু মৌৰডঙ্গা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ছাবিৰ আহমেদ মজুমদাৰ চাহাব। মৌৰডঙ্গা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰদ্বয় ক্ৰমে ৰূপক দাস আৰু ফাহিম ইকবাল মজুমদাৰে আঁত ধৰা এই কৃতজ্ঞতা জ্ঞাপন অনুষ্ঠানত দেৱস্থান জ্ঞানদীপ ছ'চাইটি, দেৱস্থান জ্ঞানোদয় বিদ্যালয়, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ হোজাই জিলা সমিতি, ইকৰা ফাউণ্ডেশ্যন, সামাজিক প্ৰতিষ্ঠান যমুনা গ্ৰুপ হাওৰাঘাটৰ লগতে মৌৰডঙ্গা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ দ্বাৰা কৃতজ্ঞতা জ্ঞাপন অনুষ্ঠানৰ মধ্যমণি শ্ৰদ্ধাৰ হলিৰাম নাথদেৱলৈ আমাৰ বৃহত্তৰ মৌৰডঙ্গা অঞ্চলত আগবঢ়োৱা অতুলনীয় সেৱা আৰু ত্যাগৰ বাবে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত উপস্থিত থাকি হলিৰাম নাথদেৱে নিজৰ শিক্ষকতা জীৱনৰ বহু তিতা কেহা অনুভৱ ৰোমন্থন কৰি এক প্ৰকাৰ আৱেগিক হৈ পৰে। ধন্যবাদ।